মৰাণ মেলা ৰাতিৰ সমাগম। খবৰ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি গৈ আছোঁ মৰাণ পূজা চাবলৈ। আজি পূজা যিহেতু আজি লাষ্ট ডে সকলো অসমবাসীলৈ মোৰ ফালৰ পৰা পূজা শুভেচ্ছা থাকিল। আৰু আজি মৰাণ মই ৰাতি মেলা ফুৰিবলৈ গৈ আছোঁ। সকলো পৰিৱেশ আপোনালোকক দেখাই আছোঁ। ব'লক তেনে ৰাতি পৰিৱেশ চাওঁ। পূজা বুলি ক'লে সৰু কালত মনত পৰে। আপোনালোকে আগতে সৰুতে গৈছিলে দেউতাৰ লগত মাৰ লগত চাইকেলৰ পাছফালে বহি বেলুন কিনিছিলে, জেলপি মিঠাই খাইছিলে। এইকেইটা আনন্দ উপভোগ কৰিবলৈ এতিয়া মই ওলাইছোঁ মৰাণ। নতুন কাপোৰ পিন্ধি হাতে হাত ধৰি ধুনীয়াকৈ এনজয় কৰিছিলোঁ। এইটো জনমত বেষ্ট এনজয়মেণ্ট। বেলুন 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 এলো বেলুন বেলুন বেলুন। আৰু এইখন এটা মণ্ডপ চব খুব ধুনীয়াকৈ হৈছে। এই মণ্ডপখন বেষ্ট, মৰাণৰ বেষ্ট এইখন হৈছে বেষ্ট মণ্ডপ। মৰাণ পূজাত আহি মনটো লগ পালোঁ। মনটো খবৰ ভালনে? একদম মজা, আজি পূজা পুৰা ভাল চলিছে? একদম মজা। পূজাৰ যিহেতু আজি লাষ্ট ডে আজি, সেইকাৰণে ৰাইজৰ সমাগম বেছি হৈছে। এইবছৰ কৰোণা নাই, দুবছৰ হয়তো কৰোণাৰ কাৰণে মানুহে পূজা উপভোগ কৰিব নোৱাৰিলে। এইবছৰ সুন্দৰ পৰিৱেশ মৰাণত পৰি যথেষ্ট ভিৰ হৈছে। আনন্দ মেলা হওক বা চাৰিওপিনে ৰাইজৰ সমাগম বেছি। আপোনালোকে চাওক এটা মণ্ডপ, আপোনালোকে চব ধুনীয়াকৈ আছে যে মণ্ডপ, খুবেই ধুনীয়া মণ্ডপ। যিহেতু আজি লাষ্ট তথাপিও আজি মেলাত পুৰা সমাগম বেছি হৈছে। মেলাত যাম আৰু আপোনালোক সকলো মেলাত যি এখন পৰিৱেশ যিখিনি চব আপোনালোকক দেখাম। সকলো তেনেহ'লে মেলাত যায় মেলাত আহি পালোঁ যে আৰু সোমাই লওক। মেলা যিহেতু এণ্ট্ৰি কৰিবৰ কাৰণে 20 টকা টিকেট লৈছে। মানুহ মাৰিবই আৰু 20 টকা টিকেট লৈ এণ্ট্ৰি কৰিব দিব, নহ'লে নাপায় এণ্ট্ৰি কৰিবলৈ। 20 টকা টিকেট লৈ এণ্ট্ৰি কৰিব পাবা। মেলাত আহি পালোঁ এতিয়া গোটেই এণ্ট্ৰি কৰিম। এতিয়া গোটেই সম্পূৰ্ণ পৰিৱেশখিনি আপোনাক দেখাম। দেখাম গৰম গৰম পপকৰ্ন হৈছে। গৰম গৰম পপকৰ্ন লৈ লওঁ দে। এপাকে দিয়ক, দুপাকে দিয়ক, দুপাকে। আনন্দ মেলা চাই যিহেতু বাহিৰৰ পৰা ওলাই আহিলোঁ মই। আনন্দ মেলা উপভোগ কৰিব নোৱাৰি ৰাজ্যৰ ভিৰ কাৰণে। আপোনালোক যিমান পাৰিলে আপোনাক দেখালোঁ। আজিলৈ ইমানে। নেক্সট ভিডিঅ'ত লগ পাম। চেনেলটো যদি নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ। পূজা চাবলৈ আহিলে যিহেতু জেলেপীয়ে মেইন। মই জেলেপী ল'ম আধা কেজি। এতিয়া জেলেপী পাৰে কিমান বেছিকৈ জেলেপী কিমান লৈছে? জেলেপী কিমান